হাই বন্ধুসকল, আপুনি চাগে আপোনাৰ মোবাইলত এনেধৰণে ৱেলপেপাৰসমূহ দিয়ে, মানে আপোনাৰ মোবাইলত যিবোৰ ৱেলপেপাৰ প্ৰথমৰ পৰা আছে সেই ৱেলপেপাৰসমূহে আপুনি চাগে নিশ্চয় ব্যৱহাৰ কৰে। কিন্তু মই কি ধৰণে আপোনাৰ ৱেলপেপাৰ দিওঁ আপুনি এবাৰ চাওক। আৰু যদিহে আপুনি এনেধৰণৰ ধুনীয়া ধুনীয়া ৱেলপেপাৰ আপোনাৰ মোবাইলত দিব বিচাৰে, তো আপোনালোকে ভিডিঅ'টো স্ক্ৰীনত চাই যাওক। মই সকলোখিনি দেখাই যাওঁ, তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাৰ কাৰণে আপুনি প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ পেলাই এটা এপ ডাউনলোড দিব লাগিব। মই দেখাইছোঁ কি এপ ডাউনলোড দিলে আপুনি ধুনীয়া ৱেলপেপাৰ আপোনাৰ মোবাইলত ৰাখিব পাৰিব। তাৰ কাৰণে মই আপোনাক দেখাই আছোঁ। প্লে ষ্ট'ৰত গ'লোঁ। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰিব আপুনি 4K ৱেলপেপাৰ বুলি আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত যিটো প্ৰথম আপুনি দেখিব মানে এপ পাব, সেইটো আপুনি ডাউনলোড কৰি ল'ব। যিহেতুকে মই ডাউনলোড কৰা আছে, তো মই অ'পেন কৰিছোঁ। মই একেবাৰে সহজতে দেখাই আছোঁ। আপোনালোকে ধুনীয়া ধুনীয়া ৱেলপেপাৰ ইয়াত পাই যাব, তো আপুনি ব্যৱহাৰ কৰিব পাৰে। বন্ধুসকল, আপুনি এইটো স্কিপ কৰি দিব। কৰাৰ পিছত এটা এড আহিব, এডটো আপুনি স্কিপ কৰি দিব। ক্ল'জ কৰাৰ পিছত আপুনি ইয়াত বিভিন্ন ধৰণৰ যিবিলাক আপোনাৰ ৱেলপেপাৰ পাই যাব। বহুত ধুনীয়া ধুনীয়া ৱেলপেপাৰ আছে, আপুনি আপোনাৰ স্ক্ৰীণত দিব পাৰে। তো দেখিছে ইয়াত কেটেগৰী পাই যাব। প্ৰিমিয়াম পাব। প্ৰিমিয়ামটো আপুনি কিনিব লাগিব, নালাগে আপুনি কোনো কিনিব দৰকাৰ নাই। লাইভ ৱেলপেপাৰো পাব, যিবিলাক ৱেলপেপাৰ আপোনাৰ লাইভ চলি থাকে, সেইসমূহ ৱেলপেপাৰ মানে লাইভ চলি থাকিব, সেয়া ব্যৱহাৰ কৰিব পাৰে। আৰু মই দেখাই দিছোঁ। আৰু আপোনাৰ যদি ভাবে আপুনি চিম্পুল ৱেলপেপাৰ 3D ৱেলপেপাৰ দিব পাৰে, তো এইসমূহ আপোনাৰ 3D ৱেলপেপাৰ কি ধুনীয়া ধুনীয়া ৱেলপেপাৰ আছে, চাই লওক। তো এয়া চাওক, 3D আপুনি যেতিয়া স্ক্ৰীনটো লৰাই দিব, আপোনাৰ মোবাইলটো লৰালে আপোনাৰ যিটো ৱেলপেপাৰ আপোনাৰ মুভ হৈ যাব। তো এইটো পাৰে আপুনি 3D পাৰে। ইয়াত বিভিন্ন ধৰণৰ 3D ৱেলপেপাৰসমূহ আছে। ইয়াত চাওক, অলপ সময় লোৱাৰ তাৰপিছত আপোনাৰ দেখিব আপোনাৰ ৱেলপেপাৰখন ডাউনলোড হৈ যাব। তো ইয়াত দেখিছে কি ধৰণে আপুনি যেতিয়া মোবাইলটো লৰাব, তো আপোনাৰ ৱেলপেপাৰখন মুভ কৰিব। তো এটা মজা আপোনাৰ ইয়াত ফিচাৰ আছে। তো আৰু দেখিব ইয়াত আপোনাৰ 4K এক্সক্লুচিভ বুলি এটা আছে। ইয়াত আপুনি একেবাৰে হাই কোৱালিটি, একেবাৰে 4K কোৱালিটিৰ কিছুমান ৱেলপেপাৰ পাব, যিসমূহ আপুনি মোবাইলত ব্যৱহাৰ কৰিব পাৰে। ইয়াত দেখিছে আপুনি বহুত পাই যাব। ইয়াত ধুনীয়া ধুনীয়া ৱেলপেপাৰ আছে, দুখনমান দেখাই দিছোঁ। দেখিছে ইয়াতো আপোনাৰ যিখন ৱেলপেপাৰ আপোনাৰ মুভ কৰে মোবাইলটো লৰাৰ লগে লগে, তো আপুনি ইয়াত ব্যৱহাৰ কৰিব পাৰে। তো মই দেখাই আছোঁ আৰু এটা ট্ৰেণ্ডিঙত আছে আপোনাৰ ইয়াত ধুনীয়া ধুনীয়া ৱেলপেপাৰ ইয়াত দেখিব। তাৰ লগতে মই আৰু দেখাই আছোঁ আপোনাক কেটেগৰী পাই যাব। কেটেগৰীত আপুনি ইয়াত আপোনাৰ মোবাইল অনুসৰিও আপুনি পাব। লিখা আছে চাওক, ইয়াত আপোনাৰ ভিভ' আছে, অ'প্প' আছে, আইফোন আছে, সকলোৰে কেটেগৰী। আপুনি যদি ভাবে যে কোনোবা মোবাইলৰ ৱেলপেপাৰ লগাওঁ বুলি, তো ইয়াত মোবাইলো পাই যাব। তাৰপৰা AI জেনেৰেট পাব, AI দ্বাৰা বনোৱা কিছুমান ৱেলপেপাৰ আপুনি পাই যাব। যিসমূহ এতিয়া ৱেলপেপাৰ বহুত ধুনীয়া ধুনীয়া চলি আছে, তো আপুনি AI ব্যৱহাৰ নকৰাকৈ ইয়াত অলৰেডি AI দি বনোৱা ৱেলপেপাৰসমূহ পাই যাব। ইয়াত আপুনি বাৰ্ডৰ পাব, কেণ্ডেল পাব, কাৰ্টুন পাব, সকলোখিনি ৱেলপেপাৰ কেটেগৰী ইয়াত পাই যাব। তো মই কি ধৰণে আপুনি এপ্লাই কৰিব মই দেখাম। তো মই দেখাই আছোঁ। আপুনি ইয়াৰে এটা ৱেলপেপাৰ মই চইচ কৰি লৈছোঁ। চইচ কৰি আপুনি মাজত যিটো দেখিছে সেইটো আপুনি প্ৰথমতে ডাউনলোড কৰিব। তো এলাউ কৰিব। কৰাৰ পিছত আপোনাৰ ৱেলপেপাৰখন ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত আপুনি ইয়াত অপশ্যন পাই যাব, হোম স্ক্ৰীণ, লক স্ক্ৰীণ, হোম এণ্ড লক স্ক্ৰীণ। আপুনি অকল হোম স্ক্ৰীণত ৰাখোঁ বুলি ভাবিলে আপুনি হোম স্ক্ৰীণত ক্লিক কৰি দিব। আৰু যদি আপুনি লক স্ক্ৰীণত ৰাখোঁ বুলি ভাবে, তো আপুনি লক স্ক্ৰীণটো ক্লিক কৰিব। তো এতিয়া মই হোম স্ক্ৰীণ কৰিলোঁ। এতিয়া মই আপোনাৰ মাজতে দেখাই দিছোঁ, চাওক। মোৰ হোম স্ক্ৰীণত আপোনাৰ যিখন ৱেলপেপাৰ আহি গৈছে। তো আপুনি এনেধৰণে ধুনীয়া ধুনীয়া ৱেলপেপাৰসমূহ ইয়াৰ পৰা কালেক্ট কৰিব পাৰে। আপোনালোকে এপটো ব্যৱহাৰ কৰি চাব, আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। লগতে যদি চেনেলটো নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো আজিলৈ বাই বাই।